জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধত অসম চৰকাৰৰ বৃহৎ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পক্ষৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ আৰু লগতে আমি সকীয়াই দিব বিচাৰিছোঁ এই কাৰ্যসূচীৰ যোগেদি যে এই প্ৰতিৰোধত জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধত চৰকাৰ যে ব্যৰ্থতা হৈছে স্বাস্থ্যমন্ত্ৰী নজৰুল ইছলামক আমি প্ৰতিক্ৰিয়া দাগ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰতিক্ৰিয়া দাগ কৰিছোঁ। আমি ক'ব বিচাৰিছোঁ যে শীঘ্ৰে উপযুক্ত ব্যৱস্থা কৰক, অন্যথা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকিব। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি যে শীঘ্ৰে যে এই ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত তেওঁলোকে ভয়ংকৰ কাৰ্যসূচী যে পাব সেইটো কিন্তু কথা।